হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? মোৰ খবৰ ভাল আৰু আপোনালোকে ভালে আছে বুলি মই আশা কৰিছোঁ। মোৰ আন এটি ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আৰু মোৰ চেনেলটো যোনে নতুনকৈ আহিছে তেওঁলোকক প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু যোনে আগতীয়াকৈ ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক থেংক ইউ। বিহুৰ যা যোগাৰ চলি আছে আৰু এতিয়া বনাম পকা মিঠৈৰ লাডু। পিঠাগুড়িখিনি প্ৰথমে অকণমান গৰম কৰি ল'ব লাগিব। তাৰপিছত গুড়খিনি পানী দি উতলাই লৈ এনেকৈ মঠিব লাগিব। পিছত ভালকৈ মঠিব লাগিব, তেতিয়াহে লাড়ু পাক খাব। এইখিনি মঠি লোৱাৰ পিছত লাড়ু বনাবলৈ একদম ৰেডি হৈ গ'ল। এতিয়া বনাই আছোঁ লাড়ু। হৈ গ'ল লাড্ডু। এয়া পকা মিঠৈৰ লাড়ু, আৰু এইফালে তিলৰ লাড়ু আৰু নাৰিকলৰ লাড়ু মায়ে বনাইছে। আৰু আজি হ'ল উৰুকাৰ বাবে চাহ যোগাৰ কৰি আছোঁ। এইফালে মাছ, মাংস, এইফালে আলু কাটি থৈছোঁ, ওলকবি আৰু আলু মাছেৰে বনাম। আৰু সেইফালে আদা নহৰু পিঁয়াজ জ্বলা বিলাহী চিলাহী কাটি থৈছোঁ। এইফালে জুই ধৰিছোঁ, আৰু জুইত ৰন্ধা বস্তু খাবলৈ টেষ্ট হয়। এতিয়া ঢালিছোঁ তেল, আৰু ইয়াতে দিলোঁ মাছ কেইপিচ, হালধি নিমখ দি। ৰেচিপি দিয়া নাই, জাষ্ট আমি দেখাইছোঁ উৰুকাত কি খালোঁ। ইয়াতে পানী ঢালি দিলোঁ আৰু মাছ কেইপিচ দি দিলোঁ। সেয়েই মাছৰ আঞ্জা ওলকবি আৰু আলুৰে। এয়া উতলিব দিওঁ, পিছত নমাই থ'ম। এতিয়া আন এখন কড়াইত ঢালিছোঁ আৰু তেল। ইয়াতে বনাম মাংস বনাবলৈ মই প্ৰথমতে আলুখিনি ভাজি লৈছোঁ, আৰু ইফালে মাংস পুৰিবলৈ দিছোঁ। আৰু আলুখিনি ভজা হ'লে ইয়াত মাংসখিনি দি কিনে ভাজি লৈছোঁ। অকণমান ভাজি লৈ কিনে ইয়াত পিঁয়াজ জলকীয়া এইবিলাক দিব লাগিব। বনিছে গ্ৰিল চিকেন, স্মক চিকেন, আই ডণ্ট নো কি হ'ব। পিঁয়াজ জলকীয়া দি দিলোঁ। আৰু ইয়াতে দি দিছোঁ মই বিলাহীখিনি আৰু আদা। অকণমান লৰাই ইয়াত দিম হালধি, মিক্স মছলা আৰু ৰেড চিলি পাউডাৰ। আৰু ইয়াতে দিছোঁ মই অলপ জালুকৰ গুড়ি। আৰু মোৰ মাংস আঞ্জা ৰেডি। এতিয়া খোৱাহে কথা আৰু। ৰাতি গাড়ীত ডিজে লগাই এতিয়া খাবলৈ লৈছোঁ ভাত, মাছ, মাংস আৰু এই পুৰা চিকেনটো। আৰু গুড মৰ্ণিং এভৰিৱান। আজি নেক্সট দিনাখন, আৰু ইয়াতে মেজি জ্বলাব, আৰু সেইফালে ড্ৰোন উৰাই আছে, নিউজ চেনেলবিলাক আহিছে। ইয়াতে আমি সকলোৱে লগ হৈ এইবাৰ মেজি জ্বলাম। আৰু সেইটো দেখিছেনে শৰাই, 20 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপনৰ বাবে এইবাৰ অলপ ডাঙৰকৈ পাতিছে। ভাল লাগিছে আৰু শৰাইখন
আমাৰ গাঁও এজনে বনাইছে, ইমান ধুনীয়া আৰু ঠগিও পাতি থৈছে। ভাল লাগে এনেকৈ লগ হৈ গাঁৱত কিছুমান পৰ্ব পাতিলে। এই ৰাতিপুৱাই মূৰ ভিজাই গা ধুলোঁ। এই টিকলিজনী মৰম লাগে। এই অকণমানি ছোৱালীটো ৰাতিপুৱাই গা ধুই ভাবেই কিবা লাগিছে। আৰু এইফালে নিউজত কৈ আছে আৰু মেজি জ্বলিল। এইফালে বনাইছে এটা গোহালি ঘৰ আৰু আনফালে বনাইছে ধানৰ ভঁৰাল আৰু আনফালে বনাইছে এটা সৰুকৈ ঘৰ বনাইছে। আৰু ইমানতে ভিডিঅ'টো সামৰিছোঁ। আশা কৰিছোঁ আপোনালোকে চাই ভিডিঅ'টো ভাল পাব আৰু নেক্সট টাইম লগ পাম। আজিলৈ বাই বাই।